The future of BASUGAO is here. BASUGAON Flyover Inauguration by Dr. Jyoti-Song. Hello guys, welcome to my YouTube channel. Aru aji tarikh 11 October. Aru aji amar BASUGAOত অতদিনে হৈ থকা পুৰণি হতিখন উদ্বোধন কৰিবলৈ CM sir অৰ্থাৎ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা sir আহিবহি আৰু সময় দুটাত ওপেনিং কৰা হ'ব। এতিয়া দুটা বাজিবহি, কিছু সময় আছে। এতিয়া হলে বলক আজি ভিডিওটো আৰম্ভ কৰো। স্পেনদৰে গৈ আছো। বাহিৰত অকমান ৰড ডাৱৰ মিক্স, সেই কাৰণে সানগ্লাসটো লগাই ললো। ইপিনে এয়া আমাৰ পাৰাখনৰ পৰা ওলাই দেখিবলৈ পালো এখন সাইনবোৰ্ড যত নো পাৰ্কিং বুলি লিখা আছে, অৰ্থাৎ ইয়াতে কোনো গাড়ী ৰখাই থব নোৱাৰিব। আৰু এনেদৰে আমি আহি মেইন ৰোড পালোহি। এইখিনিতে মই অৰ্থাৎ আজি ৰাতিপুৱাই এবাৰ মই ওলাই গৈছিলো লাইনৰ হিপাৰলৈ, আৰু তেতিয়া এনেদৰে কেইটামান ভিডিঅ' ফুটেজ মই কৰি লৈ আহিছিলো, যত আপোনালোকে দেখিবলৈ পাই আছে CM ছাৰক আদৰিবলৈ প্ৰস্তুতি চলাই থকা হৈ আছে। এয়া আপোনালোকে দেখি আছে গোটেই ফ্লাইঅভাৰখন ৰেড কাৰ্পেট আৰু ফুলৰ সুন্দৰ থোপাৰে সজাই তোলা হৈছে। আপোনালোকে দেখিলে এইখিনি আছিলে মৰ্নিঙত কৰি থকা কেইটামান ভিডিঅ' ফুটেজ। এতিয়া আফটাৰনুন সময় 1:55 হৈছে। বলক কণ্টিনিউ কৰোঁ ভিডিঅ'টো। আৰু এনেদৰে আমি লাইনৰ এইটো পাৰৰ পৰা সেইটো পাৰলৈ অৰ্থাৎ টাউন কমিটিৰ ওচৰলৈ আমি এনেদৰে যাবলৈ ধৰিলো। যিহেতু গোটেইখিনি মানুহ লাইনৰ সেইটো পাৰলৈ গৈ আছিলে, সেয়ে এইটো পাৰত মানুহ বহুতে বেছি কম দেখিবলৈ পাইছিল। এতিয়া ফ্লাইঅভাৰ কিছু সময় ভিতৰত ওপেনিং হ'বলৈ গৈ আছে। আৰু আমি এনেদৰে লাইনৰ এইটো পাৰলৈ আহি পালো। ইয়াতে শুনিবলৈ পালো যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো পথেৰে টাউন কমিটিৰ সন্মুখলৈ যাব। সেয়ে আমি ইয়াতে কিছু সময়ৰ কাৰণে ৰখি দিলো। ইপিনে এই ৰাস্তাটো ব্লক কৰি দিলে, সকলোৱে সিপিনেদি যাব দি আছে সকলোকে। আৰু ইপিনে ইয়াতে ঢেৰ মানুহ আহিছে, পুৰা ভিৰ। আৰু এয়া ফাইনেলি বহু অপেক্ষাৰ অন্তত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি পালে। অলৰেডি মামা আহি গৈছে। আৰু ইয়াতে থিয় হৈ থকা সকলো জনসাধাৰণৰ লগতে আমিও তেখেতক এবাৰ ওচৰৰ পৰা চাব কাৰণে তেখেতৰ গাড়ীখনৰ পিছে পিছে যাবলৈ ধৰিলো। তেখেতৰ বাহনখন গড়িয়ামতৰ ওচৰত, অৰ্থাৎ তেখেতে এবাৰ গড়িয়ামতৰ ওচৰত ৰখিলে। চলকে পুৰা লগৰন্য।
আজি আমাৰ ইয়াতে বাসুগাঁৱত পুৰণীয়া সেতু নিৰ্মাণ হ'ল। মই সকলো বাসুগাঁৱৰ ৰাইজক অভিনন্দন জনাইছোঁ আৰু সকলোকে আপোনালোকে ইয়াত আহি যিমান মৰম চেনেহ দেখুৱালে তাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। মোৰ লগত সকলোৱে কওক ভাৰত মাতা কি, ভাৰত মাতা কি। আপোনালোকে অলপ দূৰত যাই থাকক। আপোনালোকে অলপ দূৰত যাই থাকক, দূৰত যাই থাকক, দূৰত যাই থাকক। আপোনালোকে হুলস্থুল নকৰিব। আমি সকলোৱে অনুৰোধ জনাই আছোঁ যাতে হুলস্থুল নকৰি আমাৰ মাননীয় মুখ্যমন্ত্ৰী আজি আমাৰ ফ্লাইঅভাৰখন উদ্বোধন কৰিব। আৰু এনেদৰে CM ছাৰে চমু ভাষণ দি পেলাই আমাৰ বাসুগাঁও ফ্লাইঅভাৰখনৰ শুভ উদ্বোধন কৰিলে। মামাই অলৰেডি উদ্বোধন কৰিলে, আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ। বহুতে বেছি ভিৰ, গৰম, তাৰ মাজত মামাই এনেদৰে কৰিলে উদ্বোধন। যিহেতু সেইটো বাৰত বহুতে বেছি ভিৰ আৰু ফুল ছিকিউৰিটি আছিলে আৰু সেইটো থাকিবই, সেয়ে তেখেতক ওচৰত পায়ো ওচৰৰ পৰা দেখিবলৈ সুযোগ নাপালোঁ। সেয়ে এবাৰ সেইটো বাৰলৈ গৈ আছোঁ তেখেতক এবাৰ ওচৰৰ পৰা লগ পাবৰ কাৰণে। আৰু ফাইনেলি তেখেতক সেইটো পাৰৰ পৰা এইটো পাৰলৈ দৌৰি আহি ওচৰৰ পৰা দেখিবলৈ, তেখেতৰ লগত কথা পাতিবলৈ সুযোগ পালোঁ। Hello sir. Hello sir.
স্যার অসমীয়া সংগ্ৰামত যাব বিচাৰো গান গাব বিচাৰো অৰ্থাৎ CM ছাৰক এইটো ক'ব বিচাৰিছিলোঁ যে অসম সাংস্কৃতিক মহাসংগ্ৰাম নামে অসমতে এটা ৰিয়েলিটি শ্ব' আহি আছে গীত নৃত্যৰ লগতে বিহু নৃত্য আদি ওপৰত কম্পিটিশ্যন এটা অসম চৰকাৰে অনুষ্ঠিত কৰিব অহা 25 অক্টোবৰ তাৰিখৰ পৰা এইটো শ্ব' আৰম্ভ হ'ব সেইটো কথাই মই তেখেতক জনাব বিচাৰিলোঁ আৰু তেখেতে মোৰ কথাটো বুজিলে সো আপোনালোকে দেখিলে এনেদৰে আজি মই ভিডিঅ'টো কৰিবলৈ চেষ্টা কৰিলোঁ আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিল আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেতিয়াহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব এনেদৰে শেষত পাৰা খুৰা আইতা জেঠীহঁতৰ লগত ঘৰ উভতি লওঁ A few months back এনেদৰে যেতিয়া কেইমাহমান আগত মেইন ৰোডলৈ আহিছিল তেতিয়া আমাৰ এই উৰণীয়া সেতুখন বনাই থকা হৈ আছিলে আৰু তেতিয়া মই কিছু ভিডিঅ' ফুটেজ আদি বনাই থৈ দিছিলোঁ বলক কিছু সময়ৰ কাৰণে সেই ভিডিঅ' ফুটেজ কেইটা এবাৰ আমি চাই লওঁ আৰু এবাৰ পুৰণা দিনবোৰ সোঁৱৰাওঁ
আৰু এনেদৰে আমাৰ ফ্লাইঅভাৰখনৰ কাম কমপ্লিট হৈ উঠিলে আৰু এনেদৰে মই এদিন ফ্লাইঅভাৰখনৰ ওপৰলৈ উঠি গৈ চালোঁ। যিহেতু আপোনালোকে মোৰ ভিডিঅ'টো ইমান দূৰলৈকে আহি চালে, অৰ্থাৎ একেবাৰে শেষলৈকে আহি চালে, সেয়ে আপোনালোকক বহুতেই বেছি ধন্যবাদ জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে মোক এনেদৰে আগলৈ মৰম আৰু উৎসাহ দি যাব।